Hello friends, welcome back to my channel. মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা মকটেল ৰেচিপি। যেহেতু গৰমৰ দিন ঠাণ্ডা কিবা এটা খালে সকলোৰে ভাল লাগে নহয় জানো? তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি বনাম ব্লু লাগুন মকটেল। তাৰ বাবে আমাক লাগিব ব্লু কাৰাচাও চিৰাপ, স্পাৰ্কলিং ৱাটাৰ, তাৰ বাবে মই লৈছোঁ স্প্ৰাইট, আইচ কিউবছ, লাইম স্লাইচ আৰু পদিনাৰ পাত, নিমখ, লাইম জুচ আৰু চুগাৰ চিৰাপ। আপোনালোকে যদি চুগাৰ চিৰাপৰ ৰেচিপিটো চাব বিচাৰে তেনেহ'লে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি দিব। আৰু বলক এতিয়া আমি বনাই লওঁ ব্লু লাগুন মকটেইল। এটা সৰু গ্লাছ লৈ লৈছোঁ, তাতে মই 2 টুকুৰা লাইম স্লাইচ দিছোঁ আৰু দি দিম কেইখিলামান পদিনাৰ পাত। আৰু মই এতিয়া ইয়াতে দিম অকণমান নিমখ। মই নিমখটো এইটো কাৰণে ব্যৱহাৰ কৰোঁ যে এই মকটেইলটো বহুত বেছি মিঠা হয়, গতিকে মিঠাটো বেলেঞ্চৰ বাবে মই অকণমান নিমখ ব্যৱহাৰ কৰোঁ। আপোনালোকে নকৰিলেও একো নাই। আৰু এতিয়া আটাইকেইটা বস্তু মই ভালদৰে ক্ৰাছ কৰি লৈছোঁ। হৈ গ'ল। এতিয়া মই এইখিনি যিটো গ্লাছত মকটেইলটো বনাম তালৈ লৈ লৈছোঁ। আৰু এতিয়া মই ইয়াতে ইউজ কৰিম 2 চামুচ লাইম জুচ, 2 চামুচ চুগাৰ চিৰাপ। আপোনালোকে চুগাৰ চিৰাপৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে, আৰু লগতে আপোনালোকে কিমান মিঠা খায় সেই অনুপাতে মিঠাটো ইউজ কৰিব। আৰু এতিয়া ইয়াতে মই দি দিম ব্লু কাৰাচাও চিৰাপ। মই 1.5 চামুচৰ জোখেৰে ইউজ কৰিছোঁ। আপোনালোকে চাই ল'ব চিৰাপটো কিমান ঠিক হয় বা পাতল হয়, সেই অনুপাতে ব্যৱহাৰ কৰিব। যদি পাতল হয় অকণমান বেছিকৈ দিব। আটাইখিনি মিলাই ল'লোঁ। তাৰপিছত এতিয়া ইয়াতে মই দি দিছোঁ মকটেইলৰ আটাইতকৈ মেইন ইনগ্ৰিডিয়েণ্ট আইচ। যিমান বেছি আইচ দিব সিমানেই চিল্ড হ'ব আৰু বেছি ভাল লাগিব। আৰু এতিয়া ইয়াতে মই ঢালি দিছোঁ স্প্ৰাইট। আপোনালোকে স্প্ৰাইটৰ সলনি 7 আপ বা তেনেকুৱা ধৰণৰ যিকোনো ঠাণ্ডা ইউজ কৰিব পাৰে, কালাৰ নথকা। আৰু লগতে ছ'ডা ৱাটাৰ ব্যৱহাৰ কৰিব পাৰে। এয়া ৰেডি হৈয়ে গৈছে। মই এবাৰ মিক্স কৰি লওঁ। খাব পৰা হৈ গ'ল। মই ভাবিছোঁ অকণমান গাৰ্নিচিং কৰি দিওঁ। চ' গাৰ্নিচিঙৰ বাবে মই লৈছোঁ এটা লাইম স্লাইচ আৰু গ্লাছটো তেনেদৰে লগাই দিছোঁ। আৰু দি দিম এটা পদিনাৰ আগ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিলেও একো নাই। মই জাষ্ট দেখাত ধুনীয়া হ'বৰ বাবেহে ব্যৱহাৰ কৰিছোঁ। এয়া ৰেডি হৈ গ'ল আমাৰ ব্লু লাগুন মকটেইল। দেখি ভাল লাগিছেনে বাৰু? যদি ভাল লাগিছে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। থেংকছ ফৰ ৱাচিং। বাই বাই।